তৰালি বা ইয়াতে বহি আছা? বহা ইয়াতে বহা। তুমি কাৰ লগত কথা পাতি আছিলা? নাই কাৰো লগত কথা পতা নাই, এনেই। এনে কৈছা দে তুমি। ফটোখন চাও প্লিজ। চাও দিয়া না। নাই। কি হ'ল? হা? নাই একো। ইয়াতে আছা? তোমাৰ লগত কথা এটা আছিলে। কি কথা কোৱাচোন? তেনেহ'লে শুনা। কাইলৈ কেইটাত আহিম? 10 o'clockত আহিবা। হ'ব দে যোৱা। তোমাৰ ৰাজকুমাৰজন আহিছে, চোৱাচোন সেইফালে চোৱা। সেই এজনী। প্ৰেক্টিচলৈ দেৰি হৈছে ব'লা। পানী লোৱা। থেংক ইউ। হাই, মই কাৰ্তিক। হাই, মই প্ৰাৰ্থনা। তোমাৰ ঘৰত কোন কোন আছে? মা, দাদা আৰু মই। হয় নেকি? চোৱা না, সেই ডাৱৰবোৰে লুকা-ভাকু কেনেকৈ খেলিছে। তুমি হবা ডাৱৰ আৰু মই হ'ম বৰষুণ। প্ৰাৰ্থনা, তুমি যদি মোক পাহৰি যোৱা, মই তোমাক পাহৰিব নোৱাৰো। মই তোমাৰ অবিহনে আধৰুৱা হৈ ৰম আজীৱন। তেনেকৈ কিয় কৈছা? তুমি নুবুজিবা। মোৰ ওপৰত অলপো বিলিফ নাই মানে তোমাৰ। চৰি মোৰ কলিজা। ভণ্টি, তই ইয়াত? আৰু তই মোৰ ভণ্টিৰ লগত কি কৰি আছ? আৰু তই? মা, ক'ত আছা? ওলাই আহা। বাবু, কি হ'ল? ইমান হুলস্থুল কৰিছা যে? আৰু মাজনীক এনেকৈ? তাই কি কৰিছে জানানে? তাই নাচ শিকাবলৈ নাযায়, ল'ৰাৰ লগত প্ৰেম কৰিবহে যায়। কি মাজনী তই? বাবা, কোন সেই ল'ৰাটো? সেই বৰুৱাৰ পুতেক হাৰামীটো। কি সেই ল'ৰাটো মাজনীৰ বাবে যোগ্যতা নহয়? কি সি এতিয়াও নিজে নিজৰ ভৰিত থিয় দিব পৰা নাই? মাজনী, তুমি সেই ল'ৰাটোৰ লগত যাতে মিলা মিছা নকৰা। কাইলৈ তোমাক চাবলৈ আহিব চলিহা আংকুলৰ ল'ৰা ধীৰাজে। তুমি সাজু হৈ থাকিবা।
ঐ বল তই আজিৰ পৰা নাচ শিকাব যাব নোৱাৰ দাদা প্লিজ দৰ্জাখন খুলি দিয়া না প্লিজ দাদা এনেকুৱা নকৰিবা ঐ তুমি মোক লৈ যোৱাহি না মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো মোক কাইলৈ চাবলৈ কোনোবা আহিব তই এইবোৰ কি কৈছ প্ৰাৰ্থনা ভণ্টি প্ৰাৰ্থনা হেল্ল' প্ৰাৰ্থনা দাদা মোবাইলটো কিয় ভাঙিলা চুপ থাক সেয়েহে এদিনৰ পিছত চলিহা অংকুলৰ ল'ৰা ধীৰাজে প্ৰাৰ্থনাক চাবলৈ আহিল প্ৰাৰ্থনা তোমাক মই সেই ল'ৰালি কালতে দেখা আৰু তেতিয়াৰ পৰাই মোৰ তোমাক ভাল লাগে মোৰো তোমাক অলপ কথা ক'ব লগা আছিল কোৱা যি মন যায় আজি মই তোমাৰ সকলো কথা শুনিবলৈ সাজু হৈ আছোঁ তেন্তে শুনা তোমাৰ কথা মই বুজিছোঁ হ'ব দিয়া দুখ নকৰিবা মই আছোঁ নহয় তোমাৰ দাদাক মই বুজাম মই বুজালে নিশ্চয় বুজিব আৰু তাৰতো এতিয়া চাকৰি হ'ল নহয় দাদাহঁতে একচেপ্ট কৰিব দিয়া দাদাহঁতে বুজি পাব তুমি চিন্তা কৰি থাকিব নালাগে হ'ব দে চিন্তা কৰি থাকিব নালাগে এতিয়া মোৰ কাৰণেতো হাঁহি দিয়া কথাটো সঁচা নেকি কথাটো সঁচা ঐ বিজু কাৰ্তিকক এইকেইদিন কলেজত অহা দেখা নাই যে কি হৈছে তাৰ বেমাৰ হৈছে নেকি হয় দে ময়ো এইকেইদিন দেখা নাই কিবা হৈছে তাৰ খবৰ গম পাওঁনে জানো ময়ো একেদিন লগ পোৱা নাই মই ফোন মাৰি আছোঁ মোৰ ফোনো ৰিচিভ কৰা নাই চাচোন এইটো কাৰ্টিং নহয়নে হয়তো তহঁত দুটা বচোন দেই মই তাক মাত দি থৈ আহোঁ কাৰ্তিক ৰবাচোন কি হ'ল কোৱা কি হ'ল তুমি মোক এইকেইদিন কল চলো কৰা নাই আৰু লগো কৰা নাই ইমান দিন হ'ল তোমাৰ খবৰ খাতি এটাও নাই এইকেইদিন কামৰ ব্যস্ততা থাকোঁতে কাৰো ফোন ৰিচিভ কৰিব পৰা নাই আৰু সেইবোৰৰ পৰা আঁতৰি থাকিব বিচাৰিছোঁ প্ৰেম ভাল পোৱাৰ পৰা তুমি মোক সঁচা ভাল পোৱা নাছিলা নেকি সেইবোৰ কথা পাতিবলৈ এতিয়া মোৰ সময় নাই তুমি মানে মোৰ লগত অতদিনে এইবোৰ কি নাটক কৰি আছিলা নেকি এইবোৰ সকলো মিছা মানে
ঐ পৰীক্ষা আহি পালে তহঁতে পঢ়িছনে নাই? এই মই পঢ়াই নাইকিয়া, তই পঢ়িছ চাগে ন? বা তহঁতে দুটা পঢ়াৰ কথা কৈ আছ, মোৰ আকৌ ছোৱালী চাওঁতেই দিন গৈছে। ইছ একেবাৰে এইটো। হ'ব দে, তহঁতে দুজনী আছে নহয়, তহঁতৰ পৰাই চাই চাই লিখিম দে। ইছ হয় নেকি? কি কৰে জোনমণি? মই এনেও নিদিওঁ। ময়ো নিদিওঁ ন? ছোৱালী চোৱাত লাগিছে আৰু ক'তনো দিম। অঁ আমি দুজনী মিলি লিখিম দেই। দে তালি। ঐ কি হৈছে তোৰ? নাই একো হোৱা নাই দে। এইবোৰ কি তৰালি? নাই একো হোৱা নাই। তই মোক মিছা কথা নকবি। ছাৰ সোমাব পাৰোঁনে? অঁ আহা। অঁ বহা ইয়াতে। কোৱাচোন কি হৈছে? অঁ ঠিক আছে, তুমি তাতে যোৱা। মই লিখি দিয়া দৰফমতে ফ'ল' কৰিলে হ'ল দে। সেয়েহে প্ৰায় এবছৰমান পিছত তৰালি, বিজু আৰু কাৰ্তিক তিনিওজনৰ চাকৰি হয়। প্ৰাৰ্থনা তুমি? কাৰ্তিক তুমি? প্ৰাৰ্থনা তুমি ভালে আছানে? আছোঁ। আৰু তুমি? আছোঁ দিয়া। ইমান বছৰে ক'ত আছিলা? এই দিনবোৰ মই তোমাৰ অবিহনে কেনেকৈ পাৰ কৰিছোঁ জানানে? কিয় কান্দি আছা? নাকান্দিবাচোন। প্ৰাৰ্থনা মোৰ ইম্পৰ্টেণ্ট কাম আছে, মই যাওঁ। তুমি কিয় এনেকৈ কৰিছা? পাহৰি গ'লা নেকি? দিনবোৰ সদায় একে হৈ নাথাকে। কিছুমান পৰিস্থিতি আৰু সময় মানুহক সলনি কৰি পেলায়।
তৰালি এইবোৰ কি? কাৰ্তিক, তই কিয় আহিছ মোৰ ওচৰলৈ? তই কোন? তই যা, মোৰ জীৱনত তোৰ একো অধিকাৰ নাই, যা। তই বহুত বেয়া। তই কিয় আহিছিলি মোৰ জীৱনলৈ? তই মোৰ জীৱনক ধ্বংস কৰিলি। যা, তই নাহিবি। তই বহুত ধোকাদাৰী ৰে। তৰালি, ৰ'বা। তৰালি, কি হৈছে তোমাৰ? ফোন কৰিলেও ৰিচিভ নকৰা। কিয় মোক ইগন'ৰ কৰি থাকা? নে তোমাৰ লাইফত কোনোবা আহিছে? তৰালি, তোমাক মই কিবা এটা সুধি আছোঁ, উত্তৰ নিদিয়া কিয়? মই তোমাক পাহৰি গৈছোঁ। মই মোৰ লাইফত নতুন কাৰোবাক পাইছোঁ। হয় দিয়া, মানুহে ঠিকেই কয়, প্ৰথম প্ৰেমৰ সমান কেতিয়াও হ'ব নোৱাৰে। প্ৰাৰ্থনা, প্লিজ মোক ক্ষমা কৰি দিয়া। তোমাৰ পৰা মই আঁতৰি আহিছিলোঁ। হ'ব দিয়া, উঠাচোন। মই তোমাক কোনোদিনাই ভুল বুজা নাই অ'। হ'ব দিয়া, দুখ কৰি নাথাকিবা। তুমি মোক আগৰ দৰে আঁকোৱালি ল'বানে? মই তোমাৰ লগত সদায় আছোঁ, আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ। কাৰ্তিক, অ' তৰা, কোৱাচোন। কাৰ্তিক, তই মোক বেয়া পাই আছ নেকি? তোক মই ভুলতে বহুত কিবা কিবি কৈছিলোঁ অ'। মোক তই ক্ষমা কৰি দে না, প্লিজ। এবাৰ আই লাভ ইউ বুলি ক না। তৰা, তুমিয়ে কৈছিলা, পাহৰি গ'লা নেকি যে তোমাৰ লাইফত আন কোনোবা আহিছে? তৰা, তোমাৰ পৰা মই আঁতৰি আহিছোঁ আৰু তোমাক কিছুমান কথা কোৱা হোৱাই নাই। শুনা, মই তোমাক ভাল পাওঁ সঁচা কথা, কিন্তু প্ৰাৰ্থনাৰ স্মৃতিবোৰে মোক এতিয়াও খেদি ফুৰে। মই পাহৰিব পৰা নাই, তাইৰ কথাই মোক সদায় কন্দুৱায়। তৰা, প্লিজ মোক ক্ষমা কৰি দিয়া। ভাল পোৱা এনেকুৱাই নেকি? মই ভাবিবই পৰা নাছিলোঁ তই এনেকুৱা বুলি। বাৰু বাদ দে, যি হ'ল হ'ল। ভুলতে মই তোক বহুত কিবা কিবি কৈ পালোঁ। মোৰ এটাই আশা, তই যাতে বিচৰাজনৰ লগত কি হ। তুমি ৰখা, মই তৰালি খবৰ লৈ আহোঁগৈ। যোৱা, সোনকালে আহিবা। ঐ, তই ইয়াতে আছ? এইকেইদিন কলেজ যোৱা নাই যে, কিয়? গাটো অলপ বেয়াও। গাটো বেছিকৈ বেয়া লাগিছে নেকি তৰা? নাই দে, এতিয়া অলপ ভাল পাইছোঁ। হ'ব দে, তই থাক, মই যাওঁ। চাহ খাই যা। নাই, নেখাওঁ দে, আজি দেৰি হ'ব। মানে আজি আমি ডেটলৈ যাম। বা, ছোৱালী কাৰ লগত যাবি অ'? বা, ছোৱালী তলে তলে খবৰ পুৰা গৰম আৰু ন? হ'ব দে, যা। বাই।
ঐ তৰা কি হ'ল তোৰ কান্দি আছে যে এই নাইও একো হোৱা নাই চকুত কিবা এটা সোমালে নেকি তই মোৰ ভাল বান্ধৱী হয় তোৰ কি হৈছে ক মোৰ সকলো শেষ হৈ গ'ল বৰষা সেয়েহে ধীৰাজে ঘৰৰ সকলোকে বুজাই দুয়োৰ বিয়া কৰাই দিয়ে মাজনী কি হৈছে মাজনী কি হৈছে নকওঁ কিয় মাজনী কি হৈছে নকওঁ কিয় তৰালি কি হৈছে তোৰ খুৰী তৰালি কি হৈছে জানো কি হৈছে মাজনী কি হৈছে মাজনী তৰা মাজনী কি হৈছে মাজনী তৰা হেল্ল' তৰা এই তৰা তৰা তই উঠ না মই আহিছো তৰা তৰা তই মোক এৰি থৈ নাযাবিও তোৰ অবিহনে মই কেনেকৈ থাকিম তৰা তৰা তই উঠ না এবাৰ উঠ তৰা প্লিজ মোৰ কাৰণেতো এবাৰ উঠা তৰা চৌপাশে আমাৰ সপোনবোৰো এদিন উমলিব ভাঙি নপৰিবা তুমি অভিনয় জীৱন মায়াৰে ভৰা বুজন সকলো বুজি অভিনয় জীৱন মায়া